হাই নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। চ' পৰিৱেশ অধ্যয়ন আৰু এনভাইৰমেণ্টেল ছায়েন্সৰ বিষয়ে এটা ধুনীয়া কুৱেশ্যন কেইটামান লৈ আনিছোঁ গ্ৰেড 4 এক্সামৰ কাৰণে আপোনালোকৰ বহুত ইম্পৰ্টেঞ্চ। হওক ভিডিঅ'টো আৰম্ভ কৰি বেছি দীঘল নকৰাকৈ। প্ৰথম কুৱেশ্যনটো হৈছে আপোনাৰ বায়ুমণ্ডলত থকা আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধৰ নাম কি? ইয়াৰ এনচাৰটো হ'ব নাইট্ৰজেন গেছ, কিয়নো নাইট্ৰজেন 78% আছে, বাকী গেছতকৈ সকলোতকৈ বেছি আছে। চ' পৃথিৱীৰ উপনিবেশত কিমান শতাংশ মাটিৰে আৱৰিছে? ইয়াৰ এনচাৰটো হ'ব আপোনালোকৰ 29%, কিয়নো পৃথিৱীৰ 71% জলভাগ মানে পানীৰে আৱৰি আছে, বাকী 29% মাটিৰে আৱৰি আছে। চ' তৃতীয় কুৱেশ্যনটো হ'ল গছ গছনি ঘৰতলাৰ ফলত পৃথিৱীৰ কিহৰ উত্তাপ বাঢ়ি আছে? চ' আমি সকলোৱে জানো যে ইয়াৰ গোলকীয় উষ্ণতা হ'ব, কিয়নো ই অজন স্তৰৰো ধ্বংস কৰি আছে, আৰু ইয়াৰ সহায় কোনে কৰি আছে? মেইনলি কাৰ্বন ডাই অক্সাইডে। তো তৃতীয় এনচাৰত যাওঁ আমি, চতুৰ্থ এনচাৰ বায়ুমণ্ডলত থকা কোনটো গেছে জীৱই গ্ৰহণ কৰে? এইটো অতি ইজি কুৱেশ্যন, ইয়াৰ হ'ব কাৰ্বন ডাই অক্সাইড। বায়ুমণ্ডলৰ মুঠ স্তৰৰ সংখ্যা কেইটা? ইয়াৰ এনচাৰটো হ'ব 4টা, কিয়নো বায়ুমণ্ডলত 4টা স্তৰ আছে, সেইবোৰ হ'ল ষ্ট্ৰেটোস্ফিয়াৰ, মেছোস্ফিয়াৰ এণ্ড থাৰ্মোস্ফিয়াৰ। কি গেছে গোলকীয় উষ্ণতা বৃদ্ধিত সহায় কৰি আছে? ইয়াৰ এনচাৰটো হ'ব মেইনলি কাৰ্বন ডাই অক্সাইড, কিয়নো কাৰ্বন ডাই অক্সাইড গোলকীয় উষ্ণতা বৃদ্ধি কৰাৰ ফলত উত্তাপো পৃথিৱীৰ বাঢ়ি আছে দিনে দিনে। আৰু এটা লাষ্ট কুৱেশ্যনটো আপোনালোকক বহুত ইজিলি মই বুজাব বিচাৰিছোঁ, খাদ্য শৃংখল। এইটো বহুতবাৰ গ্ৰেড 4ৰ এক্সামত আহি গৈছে। খাদ্য শৃংখলৰ মুঠ চিত্ৰটো যেনেকুৱা ঘাঁহ ছাগলী মানুহ, মানে ঘাঁহ ছাগলীয়ে খায়, ছাগলী মানুহে খায়। তেনেকুৱা বাঘ বাঘেতো হৰিণে কেতিয়াও বাঘক খাব নোৱাৰে, এইটো ভুল ইয়াৰ। আৰু মানুহ ঘাঁহ চৰাই, মানুহ ঘাঁহ কেতিয়াও নাখায়, ঘাঁহে চৰাই, এইটো বস্তুটো আপোনাৰ মিলা নাই, এইটো নহ'ব। পতংগ বাঘ হৰিণ এইটোও নহ'ব। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব প্ৰথমটো, ঘাঁহ ছাগলী মানুহ। মেইনলি খাদ্য শৃংখলৰ কিছুমান দি থাকে, গতিকে মই বাকী এনচাৰবোৰ আপোনালোকক দি থাকিম। পৰিৱেশ এই বহুত ইম্পৰ্টেণ্ট, এই 4-5-6টা আপোনালোকক ওচৰত 7টা কুৱেশ্যন মই ডিছকাশ্যন কৰিছোঁ, বাকী কুৱেশ্যনবোৰ মই অতি শীঘ্ৰেই মই দি আছোঁ বহুত ইম্পৰ্টেণ্টৰ ভিতৰত। চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, মই নিশ্চয় আপোনালোকক সহায় সহযোগিতা কৰি থাকিম। থেংক ইউ।